হেল্ল' ফ্ৰেণ্ড, আজি আপোনালোকলৈ লৈ আহিছোঁ নতুন ৰেচিপি, পাস্তাৰ ৰেচিপি। মই প্ৰথমে পানী বইল কৰি লৈছোঁ এটা চচপেনত। পানীটো গৰম হ'লত অলপ নিমখ দিছোঁ আৰু তাতে 1 চামুচ ৰিফাইন অইল দিছোঁ। পানীটো উতলা দেখি তাতে মই 2 কাপ পাস্তা দি দিছোঁ আৰু পাস্তাখিনি লাহে লাহে বইল হ'ব ধৰিছে। দেখিছে 10 মিনিট পাস্তাখিনি বইল কৰিব লাগিব। এয়া ধুনীয়াকৈ বইল হৈ গৈছে। পাস্তাখিনি যেতিয়া বইল হ'ব অলপ কোমল হ'ব আৰু বগা হৈ পৰিব। দেখিছেনে কি ধুনীয়া বগা হৈছে। এতিয়া এখন চাকনিৰে পাস্তাখিনি মই চাকি লৈছোঁ যাতে তাত থকা পানীখিনি সম্পূৰ্ণৰূপে গুচি যায়। অলপ সময় চাকনিতে থৈ দিব। মই এতিয়া ষ্ট'ভটো জ্বলাই লৈছোঁ, তাতে টাৱাখন তুলাই লৈছোঁ আৰু 2 চামুচ ৰিফাইন অইল দিলোঁ। তাৰপৰা মই দিছোঁ আদা আৰু এইটো নহৰু দিছোঁ। তাতে মই দিছোঁ কেঁচা জলকীয়া এটা। জ্বলাটো আপোনাৰ নিজৰ ইচ্ছামতে ল'ব পাৰে, সোৱাদ অনুসৰি। তাতে মই 2টা কাটি থোৱা পিঁয়াজ দিছোঁ আৰু অলপ সময়ৰ বাবে ধুনীয়াকৈ লৰাই দিব। লৰাই আছোঁ বৰ্তমান। চাওক কি ধুনীয়াকৈ। চাওক এতিয়া এটা ব্ৰাউন কালাৰ আহিছে। তাতে মই 2টা বিলাহী কাটি থৈছিলোঁ মিহিকৈ। তাতে 2টা বিলাহী মই দি দিলোঁ আৰু ধুনীয়াকৈ লৰাব যাতে বিলাহীখিনি পিঁয়াজৰ সৈতে মিক্স হৈ যায়। আৰু তাতে মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ আৰু ভালদৰে লৰাইছোঁ। দেখিছেনে বিলাহীখিনি অলপ গলিবলৈ আৰম্ভ কৰিছে। তাতে মই এটা কাটি থোৱা গাজৰ আৰু অলপমান মই কেপচিকাম কাটিছিলোঁ তাৰো দি দিছোঁ। খাবলৈ সোৱাদ হ'ব তেতিয়া। আৰু ভালদৰে 3-4 মিনিটমান ল' ফ্লেমত লৰাই থাকিব। তাতে মই চামুচ জলকীয়া গুড়া দিছোঁ। তাৰপাছত দিছোঁ গৰম মছলা আধা চামুচ আৰু আকৌ ভালদৰে লৰাইছোঁ যাতে মছলাখিনি সুন্দৰভাৱে মিক্স হৈ যায়। তাতে মই টমেট' চচ 2 চামুচ দিছোঁ আৰু চিলি চচ দিছোঁ 2 চামুচ। তেতিয়া খাবলৈ বেছি সোৱাদ হয় আৰু ভালদৰে মিলাই দিছোঁ। দেখিছে কি ধুনীয়া কালাৰ আহিছে। এনেদৰে অলপ সময় লৰাই থাকিব। তাতে মই এতিয়া পাস্তাখিনি দি দিছোঁ। দি পেলাই সুন্দৰভাৱে লৰাই দিম, কিয়নো ভালদৰে লৰালেহে যি মছলাৰ মিশ্ৰণটো আছিলে সম্পূৰ্ণৰূপে পাস্তাখিনিৰ সৈতে মিলি যাব। ভালদৰে আপোনালোকে অলপ সময় লৰাই দিব। তাতে মই দিছোঁ জিৰা গুড়া। তাতে অলপ ধনিয়া আছিলে, ধনিয়া কাটি দিছোঁ। এতিয়া যিহেতু ধনিয়াৰ ছিজন আৰু ধনিয়া দিলে খাবলৈও সোৱাদ হয়। ভালদৰে লৰাই দিছোঁ। চাওক এতিয়া খাবৰ বাবে ৰেডি হৈ গৈছে। মোৰ ৰেচিপিটো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ।